বিৰুদ্ধে আৰক্ষী কনষ্টেবলৰ সৰব সমদল ডিফুৰ ৰাজপথত সীমান্তৰ ধনচিৰি নৈৰ বছৰি হোৱা গৰাখহনীয়াত হেৰাইছে শ শ বিঘা ভূমি নীৰৱ পৰিষদৰ সাহসীয় দল বিশিষ্ট সাহিত্যিক বংলং টেৰাঙৰ 16তম মৃত্যু বাৰ্ষিকী উদযাপন নমস্কাৰ মই সঞ্জয়িতা টেৰনপি কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰি সমূহ এতিয়া বিতং বাতৰি ফিৰিঙতিৰ পৰা বনজুই হয় জিলা এছপি ডক্টৰ জিবি শিৱপ্ৰসাদ গঞ্জালয়ে আৰক্ষী কনষ্টেবল এগৰাকীৰ গালত থাপৰ মৰা কেন্দ্ৰ কৰি এই বনজুই আৰম্ভ আৰক্ষী কনষ্টেবলৰ মাজত সন্ধিয়া প্ৰায় 6 বজাত ডিফুৰ আৰক্ষীসকলে উলিয়ায় এই সমদল এছপি গঞ্জালাক কাৰ্বি আংলঙৰ পৰা বদলি কৰি তাৰ ঠাইত নতুন এছপি আনিব লাগে বুলি এই সমদলত চিঞৰি চিঞৰি সন্ধিয়াৰ আকাশ বতাহ উত্তপ্ত কৰে সমদলটিয়ে এছপি বাসভৱনলৈ গৈ এছপিৰ ওচৰত সেই কাৰ্যৰ বাবে প্ৰতিবাদ কৰে নিমিষক হাতিয়াৰ নিদিয়াৰ কাৰণে একেতক মানে পানিশমেন্ট দি আছে এতিয়ালৈকে হাবিলদাৰ হয় ডিটি লগাইছে ठीक है आप लोग बोला था मैं गवर्नमेंट को चिट्ठी लेके मैं जाऊंगा उसमें कोई उल्लेख्य एसपी डॉक्टर जीवी गंजलाए देशर 71 संख्यक स्वाधीनता दिवसर उपलक्षे मुख्यमंत्री पदक लाभ करे कैमरा पर्सन स्टेफन जेरनर सहित मंगल सिंह क्रो रिपोर्ट काट न्यूज গোলাঘাট আৰু কাৰ্বি আংলং সীমান্তৰ ধনচিৰি নৈৰ প্ৰত্যেক বছৰে হোৱা গৰাখহনীয়াৰ বাবে নৈ পাৰৰ শ শ বিঘা ভূমি ধনচিৰি নৈৰ বুকুত জাহ গৈছে কাৰ্বি আংলঙৰ 23 বুকাজান সমষ্টিৰ অন্তৰ্গত এই বৃহৎ এলেকাৰ নৈপৰীয়া খেতিয়কে বছৰি হেৰাবলগীয়া হৈছে নিজৰ খেতি মাটি কিন্তু জিলাৰ দুখীয়া খেতিয়কৰ বাবে জাতি মাটি ভেটি গঢ়া আৰু সুৰক্ষাৰ বাবে অকনো নিষ্ঠা নথকা কাৰ্বি পৰিষদৰ চৰকাৰৰ আহৰি নাই এইবোৰ কথা ভবাৰ একেই কথা জিলা আৰক্ষী প্ৰশাসনৰো চাও আহক আনন্দ টেৰাঙৰ এই ৰিপৰ্ট এয়া কাৰ্বি আংলং সীমান্ত অঞ্চলৰ ধনচিৰি নৈৰ পাৰৰ বৃহৎ এলেকা কৃষিভূমি য'ত প্ৰতি বছৰৰে খেতিয়ক ৰাইজে ধানৰ খেতি নানান শাক পাচলিৰ খেতি কৰে কিন্তু এই বিশাল কৃষিভূমি প্ৰতিবাৰে অহা বাৰিষাৰ বানত ধনচিৰি নৈৰ গৰা খহি খহি গৈ খেতি মাটি নৈৰ বুকুত মিলি গৈ আছে স্থানীয় খেতিয়ক ৰাইজে জানিবলৈ দিয়া মতে এইবাৰ অধিক মাত্ৰাত বৰষুণ হোৱাৰ বাবে এই এলেকাৰ প্ৰায় 70 বিঘা মাটি গৰাখহনীয়া হৈ ধনচিৰি নৈৰ বুকুত জাহ যোৱা বুলি জানিবলৈ দিয়ে ये धनसिरी नदी है अच्छा इस बार जब इसमें पानी बढ़ा तो किसानों का कितना नुकसान हुआ है कम से कम तो यहाँ पर 70 पूरा माटी यहाँ किसानों को काट लिया गया नदी की वजह से हाँ नदी की वजह आज तक प्रशासन के लोग या कोई जिला परिषद के कोई लोग यहाँ आए हैं क्या ना यहाँ तो आज तक तो कोई नहीं आया है कोई नहीं आया तो किसानों का जो नुकसान हुआ है उसका भरपाई के लिए आप लोगों ने किसी से मांग की है क्या बोले हैं यहाँ का जो ईएम है उन लोग को बताया है कुछ लिस्ट कागज लिख करके दिया है लेकिन अभी तक कुछ सुनवाई नहीं है কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শাসক নেতা তথা জনপ্ৰতিনিধিসকলে এই অৱস্থা অনেকবাৰ পৰিদৰ্শন কৰি আহিছে কিন্তু আজি পৰ্যন্ত এই ক্ষেত্ৰত একো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই সকলোৰে লগত বিকাশৰ পণ লোৱা পৰিৱৰ্তনকামী বিজেপি চৰকাৰো এই ক্ষেত্ৰত মাথোন নীৰৱ ভূমিকাহে পালন কৰি থকা দেখা গৈছে এনেকৈয়ে শ শ বিঘা খেতিভূমি ধনচিৰিৰ বুকুত জাহ যাবলৈ এৰি দিবনে কাৰ্বি ষ্টাডিজ কেন্দ্ৰৰ উদ্যোগত ডিফু ষ্টাডি চেণ্টাৰত বিশিষ্ট কাৰ্বি সাহিত্যিক বংলং টেৰাঙৰ 16তম মৃত্যু বাৰ্ষিকী দিৱস উদযাপন কৰা হয় কাৰ্বি বিশিষ্ট লেখক ধৰম সিং টেৰণে সাহিত্যিক গৰাকীৰ সোঁৱৰণিত বন্তি প্ৰজ্বলন কৰাৰ লগতে প্ৰতিমূৰ্তিত মল্যাৰ্পণ কৰে সাহিত্যিক বংলং টেৰাঙে কাৰ্বিৰ অনেক কিংবদন্তিসমূহক সংগ্ৰহ কৰি থুপাই গ্ৰন্থ আকাৰে লিখি উলিয়াই থৈ গৈছে নৱপ্ৰজন্মৰ বাবে তেওঁ লিখি থৈ যোৱা গ্ৰন্থসমূহ হ'ল আৰণ আটাং ৰংলিন আৰণ পাকেং চাৰ আলুন চাৰ লামচাম আদামাচাৰ ডিম্মিৰ কাৰ্বি কাৰ্হি কাৰ্জে আদি এই বহুমূলীয় গ্ৰন্থৰ বাবে বংলং টেৰাঙে যুগে যুগে কাৰ্বি সমাজত অমৰ হৈ থাকিব বংলং টেৰাঙে গ্ৰন্থসমূহ লিখি থৈ নোযোৱা হলে আজি কাৰ্বিসকলে তেওঁৰ অস্তিত্বৰে বিশ্ব দৰবাৰত থিয় হ'ব নোৱাৰিলেহেঁতেন উল্লেখ্য
কাৰ্বি লামেট আমাৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত কাৰ্বি লামেট আমাৰ কাৰ্যালয়টো পালন কৰে বিশিষ্ট সাহিত্যিক বংলং তেৰাঙৰ 16তম পুণ্য স্মৃতি। ডিফুৰ ৰংথিয়াং স্থিত কাৰ্যালয়ৰ আলোচনা কক্ষত 17 আগষ্টৰ পৰা প্ৰায় 11 বজাত অনুষ্ঠিত হয় সংগঠনসমূহৰ একত্ৰীকৰণৰ সভা। কাৰ্বি আংলং আৰু ডিমা হাছাওৰ স্বায়ত্তশাসিত ৰাজ্য দাবী ৰূপায়ণৰ বাবে এইবোৰ পৃথকে পৃথকে নুযুঁজি একত্ৰিতে যুঁজি যোৱাৰ পণ কৰিয়ে এই একত্ৰীকৰণৰ উদ্দেশ্য। KSAৰ সভাপতি বিজয় বেৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্বায়ত্তশাসিত ৰাজ্য দাবী ৰূপায়ণ পলম কৰাৰ কাৰণ বহুদা বিভক্ত সংগঠন কেইটাৰ একত্ৰিত শক্তিৰ অভাৱ বুলি আলোচনা কৰি আগন্তুক দিনবোৰত স্বায়ত্তশাসিত ৰাজ্য দাবীৰ সংগ্ৰাম আটাইবোৰ সংগঠনে একত্ৰিতে কৰি যোৱাৰ সিদ্ধান্ত লয়। উল্লেখ্য সভাত জাকাজ KLNLF আৰু কাঞ্চাছ দিকমৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। সভাত KLNLF অধ্যক্ষ P দিল্লীয়ে কয় যে স্বায়ত্তশাসিত ৰাজ্য প্ৰাপ্তিত পলম হৈ থকাৰ কাৰণ কেন্দ্ৰীয় চৰকাৰৰ দুখ নহয় অথবা নহয় ৰাজ্য চৰকাৰৰ দুখ। এই ক্ষেত্ৰত অতিশয় দুখী যদি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ শাসকীয় দলৰহে। অধ্যক্ষ P দিল্লীৰ বক্তব্যত একমত হয় KLNLFৰ সাধাৰণ সম্পাদক চং তেৰণে। ৰাতিছ ৰংথাৰৰ ৰিপৰ্ট কাট নিউজ। লামডিং ৰোড স্থিত B.Ed কলেজৰ নতুন ভৱন মুকলি কৰে 17 আগষ্টত। এই একেদিনাই অনুষ্ঠিত হয় কলেজখনৰ নৱাগত আদৰণি সভাও। পুৱা প্ৰায় 10:30 অনুষ্ঠিত সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি প্ৰাক্তন কাৰ্বি পৰিষদৰ সদস্য তথা B.Ed কলেজৰ প্ৰতিষ্ঠাপক সদস্য ৰবিনসন ক্ৰ, বদন মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লিলি তেৰণ পি, অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ অধ্যাপক ৰবীন তেৰণকে ধৰি গণ্যমান্য ব্যক্তিসকলে কলেজৰ এই ভৱন মুকলি আৰু নৱাগত আদৰণি সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ৰাতিছ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ। পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি। और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকচান হল সাগে। এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে। মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ। টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয়। হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ। Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bogajan 782480, Karbi Anglong, Assam.
খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। স্বাগতম। বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে। দৰমহা তথা অভাৱ অভিযোগৰ কথা আলাপ আলোচনা কৰিবলৈ হাঞ্জালাংছত অনুষ্ঠিত হয় গ্ৰামীণ স্বাস্থ্য প্ৰদৰ্শকসকলৰ সভা। বোকাজান কমিউনিটি হেল্থ চেণ্টাৰৰ উদ্যোগত 17 আগষ্টত হাঞ্জালাংছৰ ক্ৰীড়া খেলপথাৰত থকা মুকলি মঞ্চত অনুষ্ঠিত এই সভাত মাইনা ইংটিপিয়ে সভাপতিত্ব কৰে। বিগত 1977 আৰু 78 বৰ্ষত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই আঁচনিৰ সন্দৰ্ভত আজিও অসম চৰকাৰৰ চৰম উদাসীনতা তথা অনিহাৰ বাবে এক প্ৰকাৰ গুৰুত্বহীন কৰি কৰ্মচাৰীসকলক মাহেকীয়া দৰমহা দিয়াত নিয়মীয়া কৰা নাই বুলি অভিযোগ কৰে সভাই। অসম গ্ৰামীণ স্বাস্থ্য প্ৰদৰ্শক সন্থাই মাহেকীয়া দৰমহা নিয়মীয়া কৰিবলৈ অসম চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ কথা সভাত আলোচনা বিলোচনা কৰে। উল্লেখ্য, উক্ত সভাত ডিব্ৰুগড়ৰ পৰা মনোজ দুৱাৰা, গোলাঘাটৰ পৰা বৰসিং টেৰাং, হাৰঘাটৰ পৰা জয়শংকৰ ব্ৰহ্ম, গ্ৰামীণ স্বাস্থ্য প্ৰদৰ্শক জিলা কমিটিৰ জেমছ হানছে, ৱঠালাংছৰ পৰা দৰসিং ইংটি, কাদম ইংটিভি প্ৰমুখ্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে। বোকাজানৰ পৰা আনন্দ টেৰাং, কাট নিউজ। বাৰিষাত নেৰানেপেৰা কেইবাজাক বৰষুণ হ'লেই বৃহত্তৰ জাইপং ৰাইজৰ দুৰৱস্থা কোলাই পাচিয়ে নধৰা হয়। বোকাপানীৰ থপথপীয়া গড়কাপ্তানী পথটোৰে অহা যোৱাত কি ভীষণ অসুবিধা হয় পথটিৰ দৃশ্য দেখিয়ে অনুমান কৰিব পাৰি। 13 নং লাংহীন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ জাইপঙৰ যাতায়াতৰ বাবে এই পথ মেৰামতিৰ কোনো পদক্ষেপ লোৱা নাই। ব্লেড টপিঙৰ পৰখ পোৱাটো দূৰৰে কথা। কেৱল নিৰ্বাচনৰ সময়ত ধূলি উৰুৱাই ৰাজনৈতিক নেতা পালি নেতাৰ আগমন হয় আৰু নিৰ্বাচনী সভাবোৰত দি যায় হাজাৰ হাজাৰ প্ৰতিশ্ৰুতি। নিৰ্বাচন শেষ হ'লে প্ৰতিশ্ৰুতিবোৰ মাথোন জাইপঙৰ আকাশে বতাহে কৰবাত উৰি মিলি যায়। এয়াই হৈছে জাইপংবাসীৰ ভাগ্য। লাংহিনৰ পৰা জাইপং অঞ্চললৈ এই 15 কিলোমিটাৰ পথ খৰালিৰ সময় হ'লে হয় অসংখ্য ধূলিৰ বৰষুণ আৰু বাৰিষা হ'লে এই পথ নহয় যেনিবা ভুইতলি। ইচ্ছা কৰিলে ধানৰ কঠীয়া ৰুব পৰা অৱস্থা হয়। কাৰ্বি আংলং জিলা গঠন হোৱা আজি 66 বছৰতো জাইপং ৰাইজৰ অৱস্থা কাৰ্বি আংলং জিলা গঠনৰ প্ৰথম অৱস্থাৰ যেন হৈ আছে। এই দীঘল পথছোৱা বাৰিষা বতৰ হ'লে যাতায়াতৰ অসুবিধাৰ লগতে বয় বস্তু অনা নিয়া কৰিবলৈ হ'লে মানুহ জ্বলা কলা খাবলগীয়া হয়। জাইপং ৰাইজৰ প্ৰশ্ন, এইবাৰ লাংহীন পৰিষদীয় সমষ্টিৰ সদস্য তথা পৰিষদৰ পৰিৱৰ্তনকামী বিজেপিৰ চৰকাৰৰ কাৰ্যবাহী সদস্য তথা জনপ্ৰতিনিধি তৰেন্দ্ৰ ব্ৰহ্মই ৰাজ্যৰ এই কৰুণ অৱস্থালৈ চাই খৰখতীয়াকৈ কিবা পদক্ষেপ গ্ৰহণ কৰিবনে? দেনগাঁৱৰ পৰা ৰবিন বে, কাট নিউজ। দেশৰ স্বাধীনতা দিৱস উদযাপনৰ প্ৰাককালত ৩-৪ দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে দুয়ো কাষৰ মাটি খহি অৱৰুদ্ধ প্ৰায় হ'ল ৰংচামফ্ৰি পথ। ডিফুৰ টাউন কমিটি এলেকাৰ অন্তৰ্গত ৩ নং ৱাৰ্ড এলেকাত আছে এই ৰংচামফ্ৰি পথ। বজাৰ এলেকাৰ একেবাৰে সমীপতে অঞ্চলটোৰ ৰাইজ অহা যোৱা পথটোতে এইদৰে মাটি খহি পথ অৱৰুদ্ধ প্ৰায় হৈ পৰাৰ বাবে ভীষণ দুৰ্ভোগত ভুগিবলগীয়া হৈছে ৰাইজ। বিশেষকৈ পুৱা আৰু বিয়লি ভাগত ঘৰৰ পৰা স্কুললৈ আৰু স্কুললৈ পৰা ঘৰলৈ অহা যোৱা কৰিবলগীয়া কণ কণ স্কুলীয়া ল'ৰা ছোৱালীৰ হৈছে ভীষণ কষ্ট। ডিফুৰ হৰিলাল বস্তিৰ পৰা মেন ৰংহাং গাঁৱলৈ যাবলগীয়া পথৰ মাজডোখৰতে সন্মুখীন হ'বলগীয়া হৈছে এইদৰে যাতনা। আৰু চহৰৰ দৈনিক বজাৰলৈ শাক পাচলিৰ ভাৰ লৈ বিক্ৰীৰ বাবে যোৱা মহিলাসকলৰ বাবে হৈছে ভীষণ দুৰ্ভোগ। তেওঁলোকে শাক পাচলিৰ ভাৰ আনিব নোৱাৰা হৈছে কাৰণ অটো ৰিক্সা যাব নোৱাৰা হৈছে। এই দুৰ্ভোগত যোৱা কেইবাদিনৰ পৰা ৰংচামফ্ৰিৰ ৰাইজে ভুগি আছে যদিও খবৰ নাই টাউন কমিটিৰ কৰ্তৃপক্ষৰ অথবা গড়কাপ্তানী বিভাগ। জিলাখনৰ জনসাধাৰণ তথা সৰ্বদিশৰ উন্নয়ন লক্ষ্য কৰি কাৰ্বি পৰিষদৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ অনা বিজেপি চৰকাৰৰ দিনত উন্নয়নৰ এয়াই জানো উদাহৰণ। কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ সৈতে ৰাতিছ ৰংফাৰ, কাট নিউজ। আজিৰ বাতৰি ইমানতে সামৰিছো। মই সঞ্চয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। ধন্যবাদ।